উপ-নিৰ্বাচনলৈ মাজত আৰু 10টা দিন বাকী। তেনে পৰিস্থিতিত এতিয়া শাসক বিৰোধীকে ধৰি আন ৰাজনৈতিক দলসমূহে উপ-নিৰ্বাচনে সামৰা 5টা বিধানসভা সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। অন্য সমষ্টিসমূহৰ লগতে চামগুৰি সমষ্টিত শাসকীয় বিজেপি আৰু কংগ্ৰেছ দলৰ প্ৰচাৰ অভিযানে ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে। কিয়নো কংগ্ৰেছে সাংসদ ৰকিবুল হুছেইনৰ দুৰ্গ হিচাপে খ্যাত চামগুৰি সমষ্টিত দখলৰ বাবে শাসকীয় বিজেপিয়ে ইতিমধ্যে প্ৰচাৰ অভিযান তীব্ৰতৰ ৰূপত চলোৱা পৰিলক্ষিত হৈছে। শাসকীয় তথা মিত্ৰ দলৰ মন্ত্ৰী বিধায়কে বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী দীপলু ৰঞ্জন শৰ্মাক চামগুৰি সমষ্টিৰ পৰা জয়ী কৰোৱাৰ বাবে প্ৰচাৰ কাৰ্যত নামি পৰা দেখা গৈছে। শনিবাৰে চামগুৰি সমষ্টিত দীপলু ৰঞ্জন শৰ্মাৰ হৈ প্ৰচাৰ কাৰ্যত অংশ লোৱা দেখা গ'ল পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াক। সমষ্টিটোৰ সুতাৰগাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাইজৰ ঘৰে ঘৰে গৈ দীপলু ৰঞ্জন শৰ্মাৰ হৈ প্ৰচাৰ চলালে বিধায়কগৰাকীয়ে। জনতা পাৰ্টি এজিপি ইউপিএল মিত্ৰজোঁটে অসমৰ যে বাই ইলেকশ্যন উপ নিৰ্বাচন হৈ আছে আমাৰ 5টা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে নিশ্চিতভাৱে পূৰ্বৰ ৰেকৰ্ড ভংগ কৰি ভোটৰ ৰেকৰ্ড ভংগ কৰি জয়যুক্ত হ'ব, তাত কোনো সন্দেহ নাই। আমাৰ চামগুৰি সমষ্টি যিটো নেকি আগতে আমাৰ কোনো কল্পনা কৰিব পৰা নাছিল যে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ পক্ষত যাব, কিন্তু ৰাইজৰ যিটো সঁহাৰি আমাৰ এজন শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰা গৈছে। আপোনালোকে সকলোৱে জ্ঞাত ভাৰতীয় জনতা পাৰ্টীৰ এজন জ্যেষ্ঠ কাৰ্যকৰ্তা, বহু বছৰৰ পৰা ৰাজনীতিত আছে, বহুত বছৰৰ পৰা তেওঁ সামাজিক কামৰ লগত জড়িত হৈ আছে, এজন ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ সম্পাদক। তেওঁ যে শক্তিশালী প্ৰাৰ্থী ইয়াত প্ৰক্ষেপ কৰা হৈছিল আৰু সেইকাৰণে সেই সামগুৰি সমষ্টিটো এইবাৰ আমি জয়যুক্ত হ'ম, তাত নিশ্চিতভাৱে জয়যুক্ত হ'ম। আৰু কিয়নো সামগুৰি সমষ্টিত বিগত সময়ছোৱাত 5 বছৰ ৰকিবুল হুছেইন ডাঙৰীয়া আছিলে আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ পিছত যিজন ল'ৰা নেকি এটা খেলাৰ সময়, এই খেলাৰ সময়ত তেওঁৰ নিজৰ ল'ৰা হিচাপে ল'ৰা হোৱাৰ কাৰণে তেওঁ প্ৰাৰ্থী হিচাপে ইয়াতে দিছে কংগ্ৰেছৰ ফালৰ পৰা। যিজন ব্যক্তি নেকি আমাৰ দীপলু ৰঞ্জন শৰ্মা ডাঙৰীয়াৰ লগত কোনো ধৰণে কম্পেয়াৰ কৰিব নোৱাৰি। চামগুৰি সমষ্টিৰ ৰাইজে ইয়াতে সচেতন ৰাইজ, এতিয়া চামগুৰি সমষ্টিৰ ৰাইজে আমাৰ এইবাৰ দলো চাব আৰু প্ৰাৰ্থীও চাব, আৰু প্ৰাৰ্থী হিচাপে নিশ্চয়কৈ দীপলু ৰঞ্জন শৰ্মা ডাঙৰীয়াৰ লগত তানজিল হুছেইন ডাঙৰীয়াৰ কোনো কম্পেয়াৰ নাই। আৰু সেইকাৰণে সামগুৰি সমষ্টিত ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপলু ৰঞ্জন শৰ্মা ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত হ'ব, তাত কোনো সন্দেহ নাই। চামগুৰি সমষ্টি এতিয়া কংগ্ৰেছৰ হাতৰ পৰা আজৰি অনাৰ বাবে এইদৰে দীপলু ৰঞ্জন শৰ্মাৰ হৈ প্ৰচাৰ অব্যাহত ৰাখিছে শাসকীয় দলৰ মন্ত্ৰী বিধায়ককে ধৰি দলীয় নেতাকৰ্মীয়ে। অৱশ্যে সমষ্টিটোৰ ভোটাৰ ৰাইজে কি ভূমিকা পালন কৰে সেয়া সময়তহে হ'ব লক্ষণীয়। ব্যুৰো ৰিপৰ্ট, দ্য গ্লোবেল নিউজ।